ৰাতিপুৱা বাজিছে এয়া 7:50 মই মহাৰাণী আজিকালি আকৌ বিশ্ব ৰেকৰ্ড কৰা হৈছে প্ৰায় 3 দিনমান ধৰি আৰু এইফালে পাকঘৰত বিধে বিধে নাস্তা আছে নাস্তা থাকিলেহে চাহ খাওঁ দেই আপোনালোকে পিছে নাস্তা থাকিলে খায় নে নাথাকিলে খায় আৰু এইফালে আইতাৰ লগত অকণমান সহায় কৰিবৰ কাৰণে গলিঘৰত এনেকৈ আহিলোঁ আহি উঠি এইফালে হ'ল আমাৰ নিউ মেম্বাৰ্ছ কেইটা আৰু এইফালে ফাৰ্ষ্ট টাইম মই জিন্স এটা অৰ্ডাৰ দিছোঁ আৰু বিশ্ব ৰেকৰ্ডে কৰি থাকোঁ মই আৰু এইফালে হ'ল বিধে বিধে আচাৰ এৰিছিলে আচাৰ খাই খুব বেছি ভাল পাওঁ ভাত খাই উঠিয়ে আকৌ দেউতাৰ কাৰণে এয়া ৰুটি পুৰিলোঁ ৰুটি পুৰি উঠিয়ে আকৌ মই খাব লাগিব নহয় আৰু আপোনালোকৰ কাৰণে অকণমান দি দিছোঁ খাই লওক দেই আৰু খাই উঠিয়ে এইফালে দুপৰীয়া আকৌ মই সৰু পোৱালীৰ দৰে এয়া নাও সজাত লাগিছোঁ মানে এখন নাও চেলেঞ্জ কৰিম ভাইটি আৰু মই কি হয় নেজানো আৰু তাৰ চাই থাকক ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি দিব আপোনালোকে লাইক এটা কৰি নিদিয়ে আৰু এইফালে হ'ল নাও চেলেঞ্জ নকৰি উঠি আকৌ আহিলোঁ ভুই ৰুবৰ কাৰণে পথাৰত গ'লোঁ ৰাস্তা কাষৰ মাটিখিনিত আৰু এইফালে দেউতাই দিলে জুচ ৰুই বৈ আহিয়ে ঘৰত আহিলোঁ থেংকছ ফৰ ৱাচিং ভিডিঅ' বাই বাই